য'ত আমি আনৰ মাটি বাৰী আমি খোজা নাই, ট্ৰাইবেল বেল আৰু ব্লকটোহে আমি খুজিছোঁ। সংকষ্ট শদিয়া ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ আমি 32টা ট্ৰাইবেল বেল আৰু ব্লকটো আমি খুজিছোঁ, য'ত ট্ৰাইবেল বেল এণ্ড ব্লকটো 1949 পৰা আৰম্ভ কৰি 84লৈকে গঠন কৰিছিলে। আৰু তেতিয়া কিয় গঠন কৰিছিলে যে য'ত মানে ট্ৰাইবেলবিলাকে যে 50% পৰা আৰম্ভ কৰি 100%লৈকে য'ত ট্ৰাইবেলবিলাক আছে সেই অঞ্চলবিলাকে ট্ৰাইবেল বেল আৰু ব্লক গঠন কৰা হৈছিলে। আৰু এই ট্ৰাইবেল বেল এণ্ড ব্লকটো কেতিয়া গঠন কৰা হৈছিল, কিয় গঠন কৰা হৈছিলে? 1886 ব্ৰিটিছসকলে ট্ৰাইবেলবিলাকে য'ত মানে বসবাস কৰিছে সেই অঞ্চলটো যাতে কোনো উন্নত জাতি জনগোষ্ঠীয়ে তেনেকৈ তেওঁলোকক মানে ডিষ্টাৰ্ব কৰিব নোৱাৰে, যাৰ কাৰণে সেই ট্ৰাইবেল বেল এণ্ড ব্লকটোৱে গঠন কৰি দিছিলে। আৰু সেই 1886ৰ আধাৰতে তেতিয়া অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী, তেতিয়া প্ৰধানমন্ত্ৰী কৈছিলে গোপীনাথ বৰদলৈ, তেতিয়া মানে চিফ মিনিষ্টাৰ বুলি কোৱা হয়, মুখ্যমন্ত্ৰী বুলি, তেতিয়া প্ৰধানমন্ত্ৰী আছিলে প্ৰথম অৱস্থাত। তেখেতে এই মানে ব্ৰিটিছৰ সেই মানে 1886ৰ লেণ্ড যিটো ল' সেই একেটাকে ট্ৰাইবেল সংঘৰ লগত আলোচনা কৰি বৰ্তমান ট্ৰাইবেল তেতিয়াৰ মানে ট্ৰাইবেল লীগ আছিলে, বৰ্তমান ট্ৰাইবেল সংঘ, সেই ট্ৰাইবেল সংঘৰ লগত আলোচনা কৰি সেই অঞ্চলবিলাকক ট্ৰাইবেল বেল আৰু ব্লক গঠন কৰা হৈছে। এই ছেম বস্তুটোকে আমি নিখিলগড় ছাত্ৰ সন্থাই বা বড়োসকলে সংকষ্ট শদিয়া ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে সেই আমি 32টা ট্ৰাইবেল বেল আৰু ব্লকটো আমি ইয়াৰ মানে বডোলেণ্ড সৃষ্টি কৰিব লাগে বুলি আমি দাবী কৰি আহিছোঁ। যাৰ কাৰণে আমি কৈ আছোঁ যে আমাৰ মানে মাটিটো, আমাৰ মানে ভূমিটো আমাক হস্তগত কৰক, উই ৱান আৱাৰ লেণ্ড, আমি সেই মানে শ্লোগানটো সেইকাৰণেই দিছোঁ যে ইয়াত কোনো কাৰো ইয়াত অধিকাৰ নাই, ইয়াত মানে ট্ৰাইবেলসকলৰ অধিকাৰ আছে। তো সেইকাৰণে আমি চুপকৈ বহি আছিলোঁ যে নতুন মানে টাৰ্মৰ নতুন চৰকাৰ হৈছে, হোম মিনিষ্টাৰ নতুনকৈ হৈছে, যাৰ কাৰণে আমি আন্দোলন কৰা নাছিলোঁ। আজি মানে কাশ্মীৰৰ সমস্যাটো তেওঁলোকে যেনেকৈ হস্তগত কৰিলে কাশ্মীৰটো, ঠিক তেনেকৈ আমি ভাবিছোঁ যে ভাৰত চৰকাৰে তেওঁলোকৰ এটা নীতি এটা তেওঁলোকে তৈয়াৰ কৰিছে যে য'ত সেই বড়োলেণ্ড বা তেনেকৈ ছেপাৰেট ষ্টেটৰ ডিমাণ্ড আছে সেই অঞ্চলবিলাকক তেওঁলোকে হয়তো সমাধান কৰি দিব। যাৰ কাৰণে আমি ভাৰত চৰকাৰ আমি অনুৰোধ জনাইছোঁ বিনম্ৰতাৰে যে কাশ্মীৰত যেনেকৈ তেওঁলোকে হস্তগত কৰিলে তেওঁলোকে এই মানে সংবিধানত দোহাই দিয়ে, তেনেকৈ ইয়াত মানে 2টা ইউনিয়ন টেৰিটৰী গঠন কৰিলে বড়োসকলৰ দীৰ্ঘদিনীয়া সমস্যা সেই বড়োলেণ্ডটো অতি শীঘ্ৰে তেওঁলোকে সমাধান কৰি দিব লাগে। নহ'লে ইয়াত আমি বড়োলেণ্ড কিয় খুজিছোঁ যে আমাৰ ভাষা কলা সংস্কৃতি ইয়াৰ ৰক্ষণাবেক্ষণ হ'ব লাগে। BTC গঠন কৰিছে, সেই BTCৰ দ্বাৰা আমি ভাষা কলা সংস্কৃতি, আমাৰ এই মাটি বাৰী, আমাৰ ভূমিক আমি তেনেকৈ ৰক্ষণাবেক্ষণ দিব নোৱাৰোঁ। এইকাৰণে একমাত্ৰ উপায় যে বড়োলেণ্ডটো তেওঁলোকে অতি শীঘ্ৰে গঠন কৰি দিয়ক। ইয়াৰ দ্বাৰা আমাৰ ভাষা কলা সংস্কৃতি, আমাৰ ভূমিক তেওঁলোকে যেনেকৈ আমি সংৰক্ষণ কৰিব লাগে তেনেকৈ যাতে সংৰক্ষণ কৰিব পাৰোঁ। যাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যে ভাৰত চৰকাৰে অতি শীঘ্ৰে বড়ো সমস্যাটো তেওঁলোকে এমিকেবল এটা চলিউশ্যন তেওঁলোকে কৰি দিব লাগে। আমিও নিবিচাৰোঁ যে আন্দোলন কৰিবলৈ, আমিও নিবিচাৰোঁ কাৰোবাক আমি ডিষ্টাৰ্ব কৰিবলৈ, আমিও নিবিচাৰোঁ আন্দোলন কৰাৰ সময়ত কোনোবা ৰোগীয়ে কোনোবা নাগৰিকে অহা যোৱাত কেনেবা তেওঁলোকে কষ্ট পাওক, সেইটো আমি বিচৰা নাই। আমি বিচাৰিছোঁ আমাৰ প্ৰাপ্যখিনি সাংবিধানিক অধিকাৰখিনি আমি বিচাৰিছোঁ, এই সাংবিধানিক অধিকাৰখিনি তেওঁলোকে যাতে আমাক প্ৰদান কৰে, সেইটোকে আমি ভাৰত চৰকাৰ আমি আহ্বান জনাইছোঁ।